নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 2026 অনুষ্ঠিত হোৱা ফাইনেল এক্সামৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ সমাধান। ইতিমধ্যে আমি 1 মাৰ্ক আৰু 2 মাৰ্কৰ প্ৰশ্নকেইটাৰ সমাধান আলোচনা কৰিছোঁ আৰু যোৱা ভিডিঅ'টোত আমি 4 মাৰ্কছৰ কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। আমি যোৱা ভিডিঅ'টোত কুৱেশ্যন নম্বৰ Fলৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ Gৰ পৰা। কুৱেশ্যন নম্বৰ G, শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা। শিক্ষণৰ 4টা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়। দ্বিতীয় বৈশিষ্ট্যটো হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ। নেক্সট বৈশিষ্ট্যটো হৈছে পৰিৱেশৰ লগত ব্যক্তিৰ সমাযোজন কাৰ্যই হ'ল শিক্ষণ। চতুৰ্থ বৈশিষ্ট্যটো হৈছে শিক্ষণ উদ্দেশ্য প্ৰণোদিত। লক্ষ্য অবিহনে শিক্ষণ ফলপ্ৰসূ নহয়। আমাৰ ইচ্ছা বা প্ৰয়োজন পূৰাবলৈ আমি শিকিবলগীয়া হয়। নেক্সট বৈশিষ্ট্যটো হৈছে শিক্ষণ মানে কোনো সমস্যাৰ সমাধান। কুৱেশ্যন নম্বৰ H, অনুবন্ধন পদ্ধতিৰে শিক্ষণ কিদৰে সম্ভৱ উদাহৰণসহ ব্যাখ্যা কৰা। আইভান পেভলভ শিক্ষণৰ অনুবন্ধন বা মৌলিক তত্ত্বৰ এজন স্ৰষ্টা আছিল। তেওঁ এজন ৰাছিয়াৰ শৰীৰতত্ত্ববিদ তথা মনোবিদ আছিল। সাধাৰণতে উদ্দীপক আৰু স্বাভাৱিক উদ্দীপকৰ ফলত স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ক'ব পাৰি যে খোৱা বস্তু বা উদ্দীপক দেখিলে কুকুৰৰ মুখৰ পৰা লালাৱতী ওলায়। এই প্ৰক্ৰিয়াটো হৈছে সহজাত আৰু স্বাভাৱিক। ইয়াত শিকিবলগীয়া একো নাই। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, ইয়াৰ শিক্ষণ সংঘটিত হয়। এটা ভোকাতুৰ কুকুৰৰ সহায়ত পেভলভে অনুবন্ধন শিক্ষণৰ পৰীক্ষা কৰিছিল। প্ৰথমে কুকুৰটোক মাংস দেখুওৱা হৈছিল, তেতিয়া কুকুৰটোৰ মুখৰ পৰা লেলাৱতী ওলোৱা আৰম্ভ হৈছিল। দ্বিতীয়তে কুকুৰটোৱে শুনালৈ এটা ঘণ্টা বজোৱা হৈছিল আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে সি ঘণ্টাৰ শব্দটো শুনিছিল। তৃতীয়তে পেভলভে ঘণ্টা বজাইছিল আৰু কুকুৰটোক মাংস দিছিল। এই ক্ষেত্ৰত কুকুৰটোৰ মুখৰ পৰা লেলাৱতী ওলোৱা প্ৰতিক্ৰিয়া দেখা গৈছিল। পেভলভে এই কাৰ্য একে পৰিস্থিতিৰে বা অৱস্থাত সৈতে কেইবাদিনো কৰিছিল। অৱশেষত পেভলভে ঘণ্টা বজাইছিল কিন্তু মাংস দিয়া নাছিল। যদিও ঘণ্টাৰ শব্দ শুনাৰ লগে লগে কুকুৰটোৰ মুখৰ পৰা লেলাৱতী ওলোৱা দেখা গৈছিল, অৰ্থাৎ কুকুৰটোৱে নতুন সেই ঘণ্টাৰ শব্দটোৰ লগত অনুবন্ধিত হৈ নতুন শিক্ষণ লাভ কৰিছিল। কুৱেশ্যন নম্বৰ I, যুক্তিসংগত স্মৃতি বা যৌক্তিক স্মৃতি আৰু মুখস্থ স্মৃতিৰ 4টা পাৰ্থক্য লিখা। কোনো বিষয়বস্তু ভালদৰে শিকি হৃদয়ংগম কৰি যি স্মৃতি লাভ কৰা হয় তাকে যুক্তিপূৰ্ণ স্মৃতি বোলে। উদাহৰণস্বৰূপে বিদ্যাৰ্থীসকলে সাধাৰণ গণিতৰ সমস্যা সমাধান কৰোঁতে, কম্পিউটাৰ শিকোঁতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্ৰয়োগ কৰা হয়। আনহাতে মুখস্থ স্মৃতি যুক্তিপূৰ্ণ স্মৃতিৰ বিপৰীতধৰ্মী। ইয়াত কেৱল মৌখিকভাৱে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ চাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। এনেদৰে মৌখিক বা পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীলভাৱে এই স্মৃতিক মৌখিক বা মুখস্থ স্মৃতি বোলা হয়। আন কথাত ক'বলৈ গ'লে কোনো বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰা হয় তাকে মুখস্থ স্মৃতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ J, স্মৃতি ভাল আৰু বেয়া দুয়োবিধৰ হ'ব পাৰে, যুক্তিসহ উত্তৰ দিয়া। স্মৃতি ভাল আৰু বেয়া দুয়োবিধৰ হ'ব পাৰে। ভাল স্মৃতিৰ লক্ষণসমূহ হ'ল দ্ৰুত শিক্ষা গ্ৰহণ, সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব, সঠিক আৰু দ্ৰুত পুনৰ স্মৰণ, উত্তম প্ৰত্যাভিজ্ঞ আৰু কাৰ্যকাৰিতা। উপৰোক্ত আটাইকেইটা গুণ যাৰ থাকে তেওঁকেই আমি ভাল স্মৃতি থকা বুলি ক'ব পাৰোঁ। আনহাতে যিবোৰ ব্যক্তিয়ে বা ছাত্ৰ ছাত্ৰীয়ে দ্ৰুত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, শিক্ষণীয় বিষয় অধিক সময়ৰ বাবে সংৰক্ষিত কৰিব নোৱাৰে আৰু সঠিকভাৱে পুনৰ স্মৰণ কৰাত ব্যৰ্থ হয়, তেওঁলোকৰ স্মৃতিশক্তি আমি বেয়া বুলি অভিহিত কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ K, মনোযোগৰ 4টা বস্তুনিষ্ঠ বা বাহ্যিক কাৰকৰ বিষয়ে আলোচনা কৰা। মনোযোগৰ 4টা যিকোনো বাহ্যিক কাৰণ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে আকাৰ বা আকৃতি। উদ্দীপকৰ আকৃতি মনোযোগৰ এক গুৰুত্বপূৰ্ণ কাৰণ। সৰু আকৃতিৰ বস্তুতকৈ ডাঙৰ আকৃতিৰ বস্তুৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয়।
দ্বিতীয়তে তীব্ৰতা শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয় ক্ষীণ আৰু উচ্চ এই দুই স্বৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত হয় তৃতীয়টো হৈছে গতিশীলতা স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৱে মনোযোগ আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক সেইবাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখন আমাৰ অধিক মনোযোগৰ বিষয় হৈ পৰে চতুৰ্থটো হৈছে উজ্জ্বলতা উজ্জ্বল বস্তুৰ প্ৰতি স্বাভাৱিকতেই মন আকৰ্ষিত হোৱা দেখা যায় সেইবাবে সৰু ল'ৰা ছোৱালীবোৰৰ কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ এল ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অসুস্থতা প্ৰতিৰোধ কৰিবলৈ এখন বিদ্যালয়ে ল'ব লগা যিকোনো 4টা ভূমিকা উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অসুস্থতা প্ৰতিৰোধ কৰিবৰ বাবে এখন বিদ্যালয়ে ল'ব লগা 4টা ভূমিকা তলত দিয়া ধৰণৰ প্ৰথমটো হৈছে বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰে দ্বিতীয়তে সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰিব পাৰে তৃতীয়তে মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে চতুৰ্থতে ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় আগবঢ়াব পাৰে শেষত হৈছে সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰে কুৱেশ্যন নম্বৰ এম শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল প্ৰথমটো হৈছে শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্ৰদান কৰিব লাগে শিশুক সততে সমালোচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে তৃতীয়তে শিশুৰ ভৱিষ্যত সম্পৰ্কে অত্যাধিক উদ্বিগ্ন হ'ব নালাগে চতুৰ্থত গৃহ পৰিৱেশ সদায় গণতান্ত্ৰিক বিধৰ হ'ব লাগে কুৱেশ্যন নম্বৰ এন কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলিলে কি বুজা কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে মধ্যমাৰ 3টা সুবিধা উল্লেখ কৰা যি সংখ্যাই বাৰম্বাৰতা বিভাজনৰ প্ৰকৃত নিৰ্দেশ কৰে বা যি সংখ্যাই সমগ্ৰ বিভাজনৰ প্ৰতিনিধি ৰূপে কাম কৰে তাকে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলি কোৱা হয় মধ্যমাৰ 3টা সুবিধা তলত উল্লেখ কৰা হ'ল প্ৰথমটো হৈছে মধ্যমা নিৰ্ণয় কৰিবলৈ বৰ সহজ ৰাশিসমূহ একাধিক ক্ৰমে সজাই লৈ সহজে মধ্যমা নিৰ্ণয় কৰিব পাৰি দ্বিতীয়তে মধ্যমাৰ চৰম মানৰ প্ৰতি সংবেদনশীল নহয় তৃতীয় সুবিধাটো হৈছে সীমামূৰীয়া দুই এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নিৰ্ণয় কৰিব পাৰি